এইবোৰ কি আখৰ? এইবিলাক আমাৰ সৰুতে কুকুৰা ঠেং খোৱা যে সেইটো কাৰণে এনেকুৱা হৈছে। এই গাইছে মই অন্তৰ্ভিতৰত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মানে যিহেতু বহুত গৰম পৰিছে, ঘৰতে কিমানো থাকিম, ঘৰত থাকি থাকি আমনি লাগি গৈছে, তাকে ভাবিছোঁ দুপৰীয়া টাইমতে অকণমান ওলাই যাওঁ বুলি। তেনে ব'লক ভিডিঅ' দেৰি নকৰি আৰম্ভ কৰোঁ। Five minutes later. ফাইনেলি গাইজ গাড়ী ধুই হৈ গ'ল, এতিয়া যাব ওলাইছোঁ। গাড়ী চাড়ী ধুই ল'লোঁ, ৱাছ কৰি ল'লোঁ। তো এতিয়া গাড়ীখন অলপ চফা লাগিছে, তো উঠি ভাল লাগিছে, ফ্ৰী লাগিছে। দেখিলে মানে মাথাটো গৰম হৈ যায়, ইমান বেয়া ৰাস্তাটো। মানে এইফালে আহিবলৈ মনে নাযায়, তথাপি আৰু ঘৰত থকাৰ কাৰণে আমনি দেখিছে কাৰণে ওলাই আহিলোঁ আৰু। নাচো লাগিছে তো আহি বহুত ভাল লাগিছে দেই। আপোনালোকে দেখিছে ভিউটো বহুত বঢ়িয়া মানে। তো আমি আমাৰ মানে এইটো তোমাৰ আহি কেনেকুৱা লাগিছে? বহুত মজা, বহুত ভাল লাগিছে। ওকে তামাৰা
মই এনেকৈ ভাবিব জানো জুইছে মাৰিব নাজানো মোৰ মানে কিবা আদত নাই যে এনেকৈ মাৰিব জানো মানে আকৌ মাৰি দিয়া Five minutes later. চোতাহাতি তুমি ইমান দিনটোত কি লিখি আছা নকবা যা ডাইলগখিনি চাওঁ তোমাৰ নাই 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 নালাগে চাব এইখিনি কি লিখি আছা চাওঁ ক'ৰ ছোৱালী তুমি প্ৰেমত পৰিছা নাই আৰু এটা লিখি আছোঁ সপোনবোৰ ৰঙীল বাবে বাস্তৱবোৰ কঠিন দেই এইটো সঁচা কথা কিন্তু এইবোৰ কি আখৰ এইবিলাক আমাৰ সৰুতে কুকুৰা ঠেং খোৱা যে সেইটো কাৰণে এনেকুৱা হৈছে তো গাইছ মানে এতিয়া সন্ধিয়া টাইমত অকণমান আলিফালে ওলাই আহিছোঁ অভি তুমি অকলে অকলে মঞ্চন মাৰি কিয় বহি আছা গাৰ্লফ্ৰেণ্ড নে কোনো এইটো তোমাৰ কোনোবা ছোৱালী ওলাই আহে নেকি তোমাৰ ৰাস্তাৰ ফালে চাই আছোঁ ৰখিছোঁ তাকে নম্বৰটো পাওঁ নেকি গতিকে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আকৌ বেল আইকনটো দবাই দিব আজিলৈ বাই বাই আৰু নেক্সট ভিডিঅ' আকৌ লগ পাই আছোঁ